যদি হব চাও তুমি কেনেকে বাধা দিয়া এইটো হিটলাৰী নিচিনা বেছি 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 টু মাছ তুমি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছো এটা গাঁৱৰ নাম দিয়া চুৰ বদৰুদ্দিনটোৰ কাৰণে জাকাতৰ পইচা খোৱা হাৰামৰ পইচা খোৱা বেদিন বেইমান মুনাফিক মিৰ্জাপুৰ মিয়া মিউজিয়াম শব্দটো এই মুহূৰ্তত ছাপোৰ্ট কৰোঁ বুলিও নকওঁ নকৰোঁ বুলিও নকওঁ কিন্তু মিয়া মানে কি আল্টিমেটলি ভাটিয়া সম্প্ৰদায়টো মানে চৰুৱা চৰত বসবাস কৰা এটা বৃহৎ জনগোষ্ঠী আছে তেওঁলোকৰ কৃষ্টি আছে তাৰমানে তেওঁলোকে যিটো কৃষ্টি কালি দেখাইছে বস্তুবিলাক মই ফটোত চাইছোঁ আল্টিমেটলি মিয়া শব্দটো নকৈ ভাটিয়া যদি ক'লে হয় ভাল আছিলে আৰু যদি মিয়াও ক'ব লাগে তো দেয়াৰ শুড বি এ প্ৰিপাৰেশ্যন সেইটো মই সমৰ্থন নকৰোঁ এইটো হিটলাৰী নিচিনা হৈছে বেছি 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 টু মাছ মই ক'লৈ দেখোঁ বেছি বাঢ়িও না ঝড়ে বাংবাই মাথা বেছি চুটো হৈও না ছাগলীয়ে খাব পাত টু মাছ হৈছে পৰিণাম ভোগী ভাই এম পি ইলেকশ্যন আহক না কথা হৈছে তুমি হিমন্ত বিশ্ব শৰ্মাক মনত ৰাখিবা প্ৰিপাৰেশ্যন আহি আছে হ'ব দিনে দিনে হ'ব কৃষ্টিটো ভাটিয়া মুছলমানৰ কৃষ্টি আছে মই যেনেকৈ কৈছোঁ মহৰ পিঠিত যদি গান গোৱাটো ভাটিয়া মানুহৰ কৃষ্টি খেত নিৰাই গান গোৱাটো ভাটিয়া মানুহৰ কৃষ্টি তাৰপাছত কি কয় টুডি বুলি কয় এইটো মানে হেৰি খৈ মুড়ি খাইছিলোঁ সেইটো ভাটিয়াৰ কৃষ্টি সেইটো তুমি অসমীয়া কেনেকৈ হ'ল অসমীয়া মানুহে এইটো ব্যৱহাৰ কৰা নাছিলে ভাই কি কথা কোৱা এই যে পায়খানা য'ত বন্দী বুলি কওঁ আমি বন্দী কোন জেগাত কোন দুনিয়াত অসমীয়া মুছলিম বা অসমীয়া হিন্দু মানুহে এইটো ব্যৱহাৰ কৰিছিল কোন জেগাত তুমি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছো এটা গাঁৱৰ নাম দিয়া এটা মানুহৰ নাম দিয়া কোন মানুহে এই বন্দী বুলি যিটো কওঁ পায়খানা যাওঁতে যে পানী লৈ যাওঁ এইটো ভাটিয়াৰ কৃষ্টি মুছলমান এই এতিয়া মিয়াটোতো তোমালোকে বনাইছা আমি বনোৱা নাই ভাই এইটো মিয়াৰ কৃষ্টি চুৰি কেনেকৈ হ'ল এনেকুৱা বহুত কথা আছে এদিন হ'ব তুমি ৰৈ থাকা এতিয়া মিয়াটোক লৈ হিট কৰিছা কোনফালেদি হ'ব চাও তুমি কেনেকৈ বাধা দিয়া তুমিও মনত ৰাখিবা তুমিও যিমান বাৰাবাৰী কৰিছা আমিও তোমাৰ এইবিলাকত বাধা দিম খালি এই চুৰ বদৰুদ্দিনটোৰ কাৰণে জাকাতৰ পইচা খোৱা হাৰামৰ পইচা খোৱা বেদিন বেইমান মুনাফিক মিৰ্জাপুৰ এইটোৰ কাৰণে নোৱাৰা হৈছে এইটোক আকৌ খেদি লওঁ তোমাৰ পাছত লাগি নাই সেইদিনা দেখা যাব